চাওক ঠিক আছে এই চাওক পাতবোৰ অট'মেটিক সৰি গৈ আছে এইটো চাওক ইয়াকে পাউডাৰ মিল্ডো বুলি কয় ভালদৰে লক্ষ্য কৰিলে চাব ইয়াতে পাউডাৰ নিচিনা আছে বস্তুটো এইটো চাওক এইটো পাউডাৰ মিল্ডো বুলি কয় চাওক এইটো ডাউনি মিল্ডো হয় এইটো চাওক নমস্কাৰ বন্ধুসকল আজি নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ এতিয়া মই আছোঁ আমাৰ ঘৰৰ ওচৰত জলকীয়া খেতিত কেনেকৈ ডাউনি মিল্ডো লাগিছে আৰু ডাউনি মিল্ডোটো আমি কেনেকৈ ৰোধ কৰিম তাৰ বাবে আজি সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ভালদৰে গম পাব ডাউনি মিল্ডোটো কেনেদৰে ৰোধ কৰিব লাগে আপোনাৰ ঘৰৰ ওচৰত চাব কেনেকৈ পাউডাৰী চিষ্টেমত থাকে এই বস্তুখিনি ৰোধ কৰাৰ কাৰণে আজি এই সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু একদম কেনেকৈ হৈ আছে আপুনি ভালদৰে লক্ষ্য কৰিলে চাব এইটো চাওক ঠিক আছে এই পাউডাৰী মিল্ডোটো কেনেকৈ ৰোধ কৰিব পাৰি তাৰ বাবে আমি ভালদৰে মেডিচিন ব্যৱহাৰ কৰিব লাগিব দৰৱ ব্যৱহাৰ কৰিব লাগিব এইটো চাওক ঘৰত বুট জলকীয়া গছ লাগি আছে ইয়াতো পাউডাৰী মিল্ডো লাগিছে ভালদৰে মেডিচিন ব্যৱহাৰ কৰিব লাগিব দৰৱ ব্যৱহাৰ কৰিব লাগিব এইটো চাওক ঘৰত বুট জলকীয়া গছ লাগি আছে ইয়াতো পাউডাৰী মিল্ডো লাগিছে চাওক ঠিক আছে সবতে জলকীয়া গছ লাগি আছে ইয়াতে চাওক ঠিক আছে ইয়াতে সিমান লগা নাই আৰম্ভ হৈছে এইটো বগা মাখি হয় এইটো পাউডাৰ মিল্ডো বগা মাখি চাওক গোটেইখিনি কলগছজোপা মৰমৰ কলগছজোপা এই গোটেইখিনিত আমি এতিয়া স্প্ৰে কৰিম এতিয়া কি স্প্ৰে কৰিব লাগে বলক আপোনাক দেখাই দি আছোঁ বন্ধুসকল আমাৰ লগত আছে এইটো চাওক হেক্সাকনাজল 5% SC সলিউবল কনচেন্ট্ৰেট এইটো ৰামচিট কোম্পানীৰ হয় ৰচন প্লাছ আপুনি যিকোনো কোম্পানী এটা ল'ব পাৰে ইয়াতে লিখা আছে পুলিচি আপোনালোকে সাফো ল'ব পাৰে ইয়াতে কাৰ্বন ডাইজাম 12% আছে আৰু মেনকোজেব 63% আছে আৰু WP ফ্ৰমত আছে আপুনি যিকোনো কোম্পানী ল'ব পাৰে আমি এইটো যদি মিলাব বিচাৰোঁ তেতিয়াহ'লে 1 লিটাৰত 3 ml মানে 3 গ্ৰামকে আপুনি এই ইয়াতে দিব লাগিব যেহেতু আমাৰ লগত 1 লিটাৰহে বটলটো আছে আৰু ইয়াতেও আমি 1 লিটাৰত 2 ml কে দিব লাগিব বা 3 ml 3 mg কে দিব পাৰিব যেনেকৈ আপোনালোকৰ সুবিধা হয় তেনেকৈ দিব লাগিব এতিয়া আমি বস্তুটো মিলাই লৈ আপোনাক দেখাই দি আছোঁ চাব কি ধুনীয়াকৈ স্প্ৰে হয় এইটো সব কেনেকৈ আমি ঢালি আছোঁ নিজৰ এটা আন্দাজত এটা দিব লাগে মিনিমাম আমি ধুনীয়াকৈ কুকাৰটো লগাই লওঁ তাৰপিছত আমি স্প্ৰেয়াৰ পাম্পটো লগাই লৈ আছোঁ নাই এতিয়া স্প্ৰে কৰাৰ ভাল সময় আমি দৰৱকেইটা ইয়াতে থৈ দিওঁ পিছত আহি 15 দিনমান পিছত আমি আকৌ স্প্ৰে কৰিব পাৰিম এতিয়া চাওক ঠিক আছে আমি কেনেকৈ জিকাই দি আছোঁ পাতবোৰ আপোনালোকে লক্ষ্য কৰিলে গম পাব পাতবোৰ জিকাই দিয়াত কিমান সহজ এই গোটেই গছজোপা আমি একদম জিকাই দি আছোঁ বন্ধুসকল সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে অন্য কাৰোবাৰ হাতলৈ শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কিবা যদি